Hey, master, আইব না কি? আইব ৰ। দে মাধু ডেকা, বিড়িটো শেষ কৰে। হেই তোৰ কাষত বহিবাই নৰিয়ে। হেই বিড়ি বিড়ি গন্ধে থাকে। ঐ মাষ্টৰ ঋষি। ককা আইতাসকল আহিছো, মই মাষ্টৰ সবাকে কৰিছো নমস্কাৰ। নমস্কাৰ মাষ্টৰ বাবু। হেই মাষ্টৰ অহাৰ আগতে মই মোৰ বড়িটোৰ কথাকে কওঁ ৰ। ৰ তই আগে কবা নাংগে ৰ, মই মোৰ বড়িটোৰ কথা কওঁ। মোৰ বড়ি মস্ত ভাল। তাই বেটি কিবা শিল বনাই। ৰুমৰ ভিতৰত দৰ্জা বন্ধ কৰি নাচি শিল বনাই। মই এনেই ফেচবুক বুলি কৰাই নহয়, এই ফেচবুকে চব চেছ কৰি দিলা, চাৰখাৰ কৰি দিলা। হেই তহঁতে তহঁতৰ বড়িকেইটাৰ কথাই কৈছা, আপাকেইটা ভাল বুলি ভাবছা নেকি? মোৰ বড়িটো মস্ত ভাল, আপাটোহে গালি গালাজ কৰি থাকে। তই বৰ ভাল কথা কৈছ। মোৰ বড়িটো মোক মস্ত মৰম কৰে, কিন্তু আপাটোহে কিবা খুজিলে বহুত কেটাৰ জেঙাৰ কৰে। মই লাজতেহে কবা খোজা নাছলো। বড়িটোই দিনে ৰাতিটো গালি গালাজ কৰি থাকে। আপাটো আৰু কেতিয়াবা ৰাতি মদ খাই আহি সিও গালি গালাজ কৰে, আৰু কেতিয়াবা হাতো তোলে। কি? বুঢ়া হা, তহঁতৰ পুতে বৈৰেৰ কেটাৰ কথাহে কৈ আছা। আমাৰ বড়ি আৰু পুতেৰ কথা শুনলি তহঁতৰ চকু কপলত উঠব। ৰ'ব হে, আপোনালোকে এইবোৰ কি কৰি আছে? মই পঢ়াই আছো কফলা, আপোনালোকে বকিছে আবুল তাবুল। এতিয়া মাতাচোন, ক খ। ৰ মাষ্টৰ, খৰ কথা কতে মোৰ কথা এটা মনত পৰছি। কি কথা হে ককা? কবা লাজ লাগে বে। কওকচোন কওক। তই অহাৰ আগতে ই এটা বিড়ি খাই আছিল, তাৰ পিছত জ্বলা বিড়িটো মোৰ টেবলেট তলত থৈ দিছি, চেঙাতকে উঠছি কটাই। মাষ্টাৰ, তামোল আনছো তাকে খাং ৰ। আছে, কিয় লাগে? বিড়ি খাই এজনত টপিনা পৰি, আপুনি বা কাকি পুৱে? মাষ্টৰ, কিয় খং কৰা হে? দেচলে আছে যদি দি, ময়ো আপাৰ পকেটৰ পৰা এটা চিক্ৰেট চুৰি কৰি আনছো। আমি দুৱা কালাগে খাম দে। হ'ব দে। বুঢ়াত, আমাৰ টাংখু আৰু চিলিমা আনছা না নাই? আনছো ৰ। ভালে হৈছে দে। মনে মনে থাকক হে, এইবিলাক নিচাজাতীয় বস্তু খোৱাটো স্বাস্থ্যৰ বাবে হানিকাৰক, গতিকে এইবিলাক খোৱাটো বাদ দিয়ক। এতিয়া মাতকচোন, গ। কি গাবা লাগে মাষ্টৰ? ৰ মাষ্টৰ, মই বিয়াৰ গীত এটাই গাং ৰ। মই লগে দিম, তহঁতে ধৰবি দে। হ'ব দে। জকাৰ এটাকে দি। দে। ফুল চন্দন তুলসী, ফুল চন্দন তুলসী, ভৰিল নে নভৰিল ৰাধা তোমাৰ কলচি। ফুল চন্দন তুলসী, ফুল চন্দন তুলসী, ভৰিল নে নভৰিল ৰাধা তোমাৰ কলচি। লাই হালে চালে ফুল চন্দন তুলসী, আবেলিৰ বতাহে ফুল চন্দন তুলসী, লফা হালে চালে পাতেহে ফুল চন্দন তুলসী, ফুল চন্দন তুলসী, ভৰিল নে নভৰিল ৰাধা তোমাৰ কলচি। বুঢ়ী হাত, আমি কি বিয়াৰ গান গাবা নাচনো বুলি ভাবছা নেকি?
মই লাগে দিম তন্দে ধৰবি দে দে হে আধেলাৰে পানী টোপা সি চুমেনি আহে মইনা সি চুমেনি আহে হে আধেলাৰে পানী টোপা সি চুমেনি আহে মইনা সি চুমেনি আহে হে কইনা ঘৰৰ আপি কেটাক সি চুমেনি হাহে মইনা তাত গোলাপী মইনা গলদে উলে দি মইনা গলদে উলে দি। ৰ'বহে, আপোনালোকে এইবোৰ কি কৰি আছে? আপোনালোকৰ দৰে নিৰক্ষৰ লোকক স্বাক্ষৰ কৰাটো এয়া এক চৰকাৰৰ গুৰুত্বপূৰ্ণ আঁচনি। নিৰক্ষৰ লোকসকল চকু থাকিও অন্ধৰ দৰে। আপোনালোকে জানিব লাগিব, লিখিব লাগিব, পঢ়িব লাগিব আৰু বুজিব লাগিব। আপোনালোকক স্বাক্ষৰ কৰাটো মোৰ দায়িত্ব। তাৰ বাবে মোৰ যিমানেই লটি ঘটি নহওক কিয়। আজিলৈ স্কুল ছুটি।